মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি এই ভিডিঅ'ত নবোদয় বাছনি পৰীক্ষাৰ 2021 বৰ্ষৰ পাটিগণিতৰ যি প্ৰশ্ন কাকত, এই প্ৰশ্ন কাকতখন সমাধান কৰিম। ঠিক আছে, বহুত ধুনীয়াকৈ আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাবা। ইয়াত প্ৰশ্নসমূহ আছে, প্ৰশ্নসমূহ এটা এটাকৈ বহুত সুন্দৰকৈ তোমালোকক বুজাই দিম। 20টা প্ৰশ্ন আছে। তোমালোকে জানা নবোদয় এন্ট্ৰেন্স এক্সামত মানে বাছনি পৰীক্ষাত গণিতত 20টা প্ৰশ্ন আহে। গতিকে তোমালোকে সেই 20টা প্ৰশ্ন কৰিব লাগিব। আৰু মই এই ভিডিঅ'ত 2021 বৰ্ষৰ এই যি প্ৰশ্ন কাকত, ইয়াত এটা এটাকৈ বহুত ধুনীয়াকৈ তোমালোকক শিকাই দিম। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাবা। আৰু মই তোমালোকক কৈছোঁৱেই যে 10টা বছৰৰ আমি প্ৰশ্ন কাকত এই চেনেলটোৰ জৰিয়তে কৰিম। ইতিমধ্যে মই আগত এটা 2022 বৰ্ষৰ কুৱেশ্যন পেপাৰ কৰি দিলোঁ। তোমালোকে যদি আগৰ সেই প্ৰশ্ন কাকতখন যদি সমাধান জানিব বিচাৰা, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাবা, তাত ক্লিক কৰি চাব পাৰিবা। চ' এতিয়া আমি অকণমানো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। এয়া তোমালোকে প্ৰথম প্ৰশ্নটো কি দেখিবলৈ পাইছা? কৈছে 2,02,000ক অংকৰ সহায়ত লিখা। অপশ্যনকেইটা তোমালোকে দেখিবলৈ পাইছাই। এতিয়া অংকৰ সহায়ত লিখিবলৈ কৈছে 2,02,000। তাৰপিছত লাখত কেইটা অংক থাকে তোমালোকে জানানে? লাখত একক, দশক, শতক, হাজাৰ, অযুত আৰু লাখ। অৰ্থাৎ লাখত কেইটা অংক থাকে? 6টা অংক থাকে। গতিকে আমাক কৈছে 2 লাখ বুলি কৈছে। গতিকে 2টো আমি লাখৰ ঘৰত বহুৱাই দিম। 2 লাখ বুলি কৈছে নহয়, সেইকাৰণে। আৰু 2,000, আৰু তোমালোকে জানা হাজাৰত কেইটা অংক থাকে? চ' একক, দশক, শতক, হাজাৰ, 4টা। অৰ্থাৎ 2,000 বুলি কৈছে। গতিকে এনেকৈ একক, দশক, শতক, হাজাৰ, য'ত হাজাৰ পৰিছে তাত দি দিয়া। অৰ্থাৎ 2,02,000, বাকীবোৰ চব শূন্য হৈ যাব। এইটোৱেই এনেকৈ লিখাৰ বহুত সহজ পদ্ধতি। গতিকে 2,02,000 কৈছিলে, 2টো আমি লাখৰ ঘৰত বহুৱালোঁ আৰু এই 2টো হাজাৰৰ ঘৰত বহুৱালোঁ। কিয়? আমাক প্ৰশ্নত কৈছিলে 2,02,000 ইয়াক অংকই লিখিব লাগে। গতিকে এইটোৱে উত্তৰ। তোমালোকে মন কৰিছা অপশ্যন চিত ইয়াৰ উত্তৰটো আছে। দেখিবলৈ পাইছা তোমালোকে? অপশ্যন চিত আছে এয়া। ঠিক আছে। চ' নেক্সটটো চোৱা। 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা আৰু 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যাৰ পাৰ্থক্য। ঠিক আছে, বহুত সহজ প্ৰশ্ন হয়। পাৰ্থক্য মানে কি হয় তোমালোকে নিশ্চয় জানা। পাৰ্থক্য মানে হৈছে বিয়োগ কৰিব লাগে। কিন্তু কাক ক'ৰ পৰা বিয়োগ কৰিবা? ইয়াত কৈছেই 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা। গতিকে 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো কি তোমালোকে নিশ্চয় জানা। 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা 1, 2, 3, 4, 5, 6। এইটো হৈছে 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা। ঠিক আছে। আৰু 4টা অংক বিশিষ্ট কি বুলি কৈছে? 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যা। গতিকে 4টা অংক বিশিষ্ট বৃহত্তম 1, 2, 3, 4। আৰু কি বুলি কৈছে? পাৰ্থক্য বুলি কৈছে। গতিকে বিয়োগ কৰি দিয়া। ঠিক আছে। ক্ষুদ্ৰতম বুলি ক'লে 0 লগাবা আৰু 1 আহিব, আৰু বৃহত্তম বুলি ক'লে 9 আহিব। ঠিক আছে। চ' বিয়োগ কৰি দিয়া। বিয়োগ কৰিবলৈ একো চিন্তা কৰিব নালাগে। ইয়াত 0 আছে, তোমালোকে 10 বুলি ভাবি লোৱা, কাৰণ ইয়াৰ পৰা আমি 1 ধাৰ কৰি কৰি এফালে 10 কৰিম। হা, 10ৰ পৰা 9 গ'লে ইয়াত থাকিব 1, আৰু এইফালে 9 হ'ব। 9ৰ পৰা 9 গ'লে 0, এইটো 9 হ'ব। 9ৰ পৰা 9 গ'লে 0, আৰু ইয়াতো 9 হ'ব। 9ৰ পৰা 9 গ'লে 0, কিন্তু ইয়াত আমাৰ কি আহিব? 9 থাকিব। ইয়াত 9টো নামি আহিব। অৰ্থাৎ 90001 এইটোৱে হৈছে ইয়াত উত্তৰ। গতিকে তোমালোকে অপশ্যনটো চাই লোৱা। অপশ্যন চি 90001, 3টা শূন্য মাজত আছে। অ'কে, এনেকৈ কৰিব লাগে। সহজ আছে, মনোযোগেৰে তোমালোকে চাব লাগিব। আৰু তোমালোকে লগতে বহী আৰু কলম, ঠিক আছে, বহী আৰু কলম লৈ পেলাই তোমালোকে প্ৰস্তুত হোৱা আৰু কৰিবলৈ যত্ন কৰা। তাৰপিছত এইটো চোৱা, এইটো সৰল কৰিবলৈ কৈছে, আমি কৰি পেলাওঁ। বহুত সহজ চোৱা।
পাতি লওঁ প্ৰথমতে 3 into 13 plus 6 into 7 হৰণ এইফালে আকৌ ব্ৰেকেটত আহিলে 11 into 3 বিয়োগ 12 minus 4 into 2 মান ইয়াৰ মান বুলি কৈছে গতিকে আমি জানো বদমাছ ৰুল এপ্লাই কৰিব লাগে বদমাছ ৰুল তোমালোকে যদি নাজানা আগত তোমালোকক বদমাছ ৰুল সম্পৰ্কে সৰল কৰা য'ত লেসন আছে তাত তোমালোকে চাই ল'ব পাৰিবা ঠিক আছে ডেসক্ৰিপচন বক্সত লিংক পাবা ক্লিক কৰি পেলাই সৰল কৰা পাৰ্টটো চাব পাৰিবা তেতিয়া বদমাছ ৰুল সন্দৰ্ভত ভালকৈ জানিবা সো বদমাছ ৰুল মতে আমি ব্ৰেকেটটোৰ ভিতৰত থকা কামবোৰ কৰি ল'ম তাকো ইয়াত চোৱা ব্ৰেকেটৰ ভিতৰত যেটো পূৰণ আছে এটো কৰি লওঁ কিমান হ'ব আমি বহুত শৰ্টকৈ কৰিব পাৰিম কিন্তু মই তোমালোকক বুজাবৰ কাৰণে অকমান দীঘলকৈ কৰিম হা এফালে 3 গতিকে 13 আহিলে যোগ 6 7 গুণ 42 6 গুণ 42 ওকে তো হৰণ চিন আহিলে এফালে 3 11 33 এটো ব্ৰেকেটটো উঠিয়ে যাব কাৰণ 333 আমি পূৰ্ণ সংখ্যাটা পাই গলো আৰু এফালে ব্ৰেকেটৰ ভিতৰত কিমান হ'ব 12 আৰু এফালে 4 দুগুণ 8 হ'ব ওকে তাৰ পিছত চোৱা আমি 3 into এটা যোগ কৰি দিয়া 3 2 5 এফালে 1 4 5 হৰণ এফালে 13 আহিলে এফালে বিয়োগ 12 ৰ পৰা 8 গলে 4 এতিয়া আমাৰ কি কাম হ'ব বদমাছ ৰুল মতে হৰণটো আগত কৰি লম সো হৰণটো আগত কৰিবলৈ হলে 11 ৰে আমি 11 ৰে 3 বাৰ দিলো 11 ৰে 5 বাৰ দিলো তেতিয়া হলে আমি এটো এনেকৈ লিখিব পাৰো 3 পূৰণ 5 হৰণ 3 বিয়োগ 4 এতিয়া হৰণটো আমাৰ শেষ হোৱা নাই সেইকাৰণে হৰণটো শেষ কৰিব কাৰণে কি কৰিম চা এটো কটাকটি না যায় সেইকাৰণে এটো আমি ভগ্নাংশত লিখিম এনেকে হৰণটো আমি এনেকৈ লিখিব পাৰো নে নোৱাৰো পাৰো এফালে আহি আছে গতিকে আমি এইটো 3 ৰে এই 3টো কাটি দিলো তেতিয়া হলে ইয়াত থাকে 5 এফালে আহিলে 4 গতিকে কি আহিব 1 আহিলে গতিকে অপচন কোনটো শুদ্ধ চোৱা অপচন বি 1 এইটোহে শুদ্ধ উত্তৰ ঠিক আছে ইয়াত কোনোবা টিক মাৰ্ক হৈছে এটো তোমালোকে গুৰুত্ব দিব নালাগে মই কেনেকৈ কৰি উলিয়াইছো এইটোহে তোমালোকে গুৰুত্ব দিয়া সো নেক্সট চাম আমি নেক্সট চাবৰ কাৰণে পিছৰ প্ৰশ্ন চোৱা প্ৰথম 4টা মৌলিক সংখ্যাৰ যোগফল কিমান তো মৌলিক সংখ্যা তোমালোকে জানাই যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে এক আৰু সংখ্যাটো নিজেই ঠিক আছে গতিকে তেনেকুৱা সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কয় তো প্ৰথম 4টা মৌলিক সংখ্যাৰ যোগফল গতিকে প্ৰথম 4টা মৌলিক সংখ্যা কি হ'ব একটো তোমালোকে মৌলিক বুলি নাভাবিবা একটো মৌলিক সংখ্যাও নহয় বা যৌগিক সংখ্যাও নহয় হা গতিকে আমি প্ৰথম মৌলিক সংখ্যা বুলি ক'লে আমি 2 তাৰ পিছৰ মৌলিক সংখ্যাটো হ'ব 3 তাৰ পিছৰ মৌলিক সংখ্যাটো হ'ব 5 তাৰ পিছৰ মৌলিক সংখ্যাটো হ'ব 7 ঠিক আছে এহেতৰ উৎপাদক দুটাহে আছে গতিকে এইকেইটা হৈছে প্ৰথম 4টা মৌলিক সংখ্যা আৰু এটা যোগফল বুলি কৈছে যোগ কৰি দিয়া যোগফল বুলি কৈছে যোগ কৰিলে হ'ল ঠিক আছে কিমান হ'ব এতিয়া সো 2 3 5 5 5 10 10 7 কিমান 17 10 7 17 গতিকে তোমালোকে চাই লোৱা অপচন ডিত 17টো আছে সেইটো এনেকৈ বহুত সহজ প্ৰশ্ন আহিছে নেক্সট চোৱা 12 সমস্ত 16 ভাগৰ 1ৰ সমতুল্য দশমিক সংখ্যাটো কি ওকে এটো আসলতে 22 চনতো এইটো প্ৰশ্ন আহিছে একেই প্ৰশ্ন আহিছে এটো কেনেকৈ কৰিব লাগে চোৱা 12 সমস্ত 16 ভাগৰ 1 ইয়াৰ মান কিমান বুলি কৈছে গতিকে তোমালোকে এইটো এনেকুৱা কৰিবা চোৱা 12টোতো 12 জাস্ট এইটো তোমালোকে দশমিকত উলিওৱা এইটো দশমিকত উলিয়াবলৈ হলে 16 ৰে একক হৰণ কৰিব লাগে গতিকে 1 এফালে দশমিক দিলো এফালে শূন্য হল হয় না নহয় আকৌ আৰু এটা শূন্য দিব লাগিব তেতিয়াহে এফালে বাৰ যাব 100 হল গতিকে ছবাৰ দিলো 6 16 96 96 এফালে থাকিলে 4 তাৰ পিছতে এফালে দশমিক আছে কাৰণে শূন্য হল ওকে তাৰ পিছত 2 2 16 32 ওকে তাৰ পিছত ইয়াত আহিলে 8 আহিলে ইয়াত কি আহিলে 8 আৰু এফালে দশমিক আছে কাৰণে শূন্য দিব পাৰো আৰু 5 16 80 5 16 80 এফালে মিলি গল ঠিক আছে গতিকে এফালে কি হলগে শূন্য হলগে অৰ্থাৎ আমি কি পালো আমি পালো 0.0625 অৰ্থাৎ
ইয়াৰ মান আমি পালো 0.0625 অৰ্থাৎ গোটেই মানটো কি হ'বগে 12.0625 গতিকে তোমালোকে এইটো মানে বেলেগকে ভাঙি পেলাই কৰিব নালাগে 12টো বাহিৰতে আছে বাহিৰতে থাকিব দিয়া এইফালে এইটো য'ত ভগ্নাংশ আছে এইটো হৰণ কৰি দিলে হ'ব গতিকে অপচনটো তোমালোকে চাই লোৱা অপচন হৈছে এইটো অপচন সি 12.0625 দেখিলানে 12.0625 ওকে এনেকে নেক্সট চোৱা কৈছে কোনটো সংখ্যা 4 8 আৰু 6 ৰ গুণিতক ইয়াত মানে এই কেইটাৰ কোনটো সংখ্যা 4 8 আৰু 6 ৰ গুণিতক আমি এইটো কি কৰিব লাগে চোৱা এই গোটেই কেইটাৰে গুণিতক হ'ব লাগিব অৰ্থাৎ এই সংখ্যা কেইটা 4 ৰেও বাৰ যাব লাগিব 8 ৰেও বাৰ যাব লাগিব 6 ৰেও বাৰ যাব লাগিব অৰ্থাৎ আমি এই তিনটাৰ লসাগু উলিয়াই ল'ম লসাগু উলিয়াই পেলাম আৰু লসাগুটোৰে কোনটো বাৰ যায় এইটোৱেই এহঁতৰ মানে গুণিতক হ'ব ওকে সো এহঁতৰ লসাগু উলিয়াই ল'ম কি আছে সংখ্যাটো 4 8 আৰু 6 লসাগু উলিয়াবলৈ হ'লে যিকোনো সংখ্যাৰ লসাগু উলিয়াবলৈ হ'লে তোমালোকে সদায় এইটো ছুটি নিয়মৰ হৰণ পদ্ধতি এপ্লাই কৰিবা বা ইয়াত মৌলিক উৎপাদকীকৰণ পদ্ধতি বুলিও কয় এইটো গতিকে বাহিৰত আমি মৌলিক সংখ্যা ল'লো 2 2 2 গুণ 4 2 4 গুণ 8 2 3 গুণ 6 আকৌ চোৱা 2 ৰে আকৌ 2 গুণ 2 2 গুণ 4 এফালে 3 গতিকে চোৱা গোটেইবোৰ মৌলিক সংখ্যা হৈ গ'ল গতিকে গোটেইকেইটা পূৰণ কৰি দিয়া 2 2 2 তিনিটা পূৰণ কৰিলে কি পাবা 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 এহঁতৰ লসাগু কি পালো 24 পালো এতিয়া এই অপচন কেইটালৈ মন কৰা এই অপচন কেইটা কোনটো 24 ৰে বাৰ যাব ঠিক আছে কোনটো 24 ৰে বাৰ যাব হেইটোৱে হ'ব 4 8 আৰু 6 ৰ গুণিতক হ'ব গতিকে আমি চেক কৰিব লাগিব এতিয়া ইয়াত আছে চোৱা অপচন কেইটা লিখি লওঁ 396 তোমালোক বুজাওঁতে অকণমান সময় লাগিব সেইকাৰণে অপচন কেইটা লিখি লওঁ এহঁতৰ লসাগু আমি 24 পালো এইটো লিখি লৈছো LCM মানে হৈছে লসাগু লিষ্ট কমন ফেক্টৰ 24 আৰু সংখ্যা কেইটা কি আছে ডি নম্বৰ অপচন আছে 969 এতিয়া চোৱা 24 ৰে কোনটো বাৰ যাব কেনে গম পাবা এতিয়া 24 ৰে প্ৰথমতে 396 ক হৰণ কৰিছে ঠিক আছে 24 এফালে 396 গতিকে আমি এবাৰ দিলো 24 এফালে বিয়োগ কৰা 9 ৰ পৰা 4 গ'ল 5 এফালে 3 পৰা 2 গ'ল 1 এফালে হ'ল 6 তেতিয়া এইটো আকৌ 6 ৰে দি চাওঁ 6 4 24 6 গুণ 12 13 14 6 ৰে দি চাওঁ 6 4 গুণ 24 6 2 গুণ 12 13 14 এইটো হ'ল এফালে 6 পৰা 4 গ'ল 2 আহিলে এফালে 12 গতিকে 24 ৰে এইটো বাৰ নাযায় গতিকে এইটো হ'ব নোৱাৰে গতিকে বি নম্বৰ তেনেকৈ চাওঁ বি নম্বৰটোক আমি 24 ৰে হৰণ কৰি চাব লাগিব ঠিক আছে 24 ৰ গোটেই কেইটাকে এনেকৈ হৰণ কৰি চোৱা কিন্তু তোমালোকৰ উত্তৰটো হ'ব অপচন সি গতিকে আমি ডাইৰেক্টলি 24 ৰে তোমালোকক 696 ক হৰণ কৰি দেখুৱাই দিছোঁ গতিকে কেইবাৰ দিম 3 বাৰ নাযায় দুবাৰ 3 24 72 হ'ব গতিকে দুবাৰ গ'লে 2 24 48 হ'ব এফালে 9 ৰ পৰা 8 গ'ল 1 এফালে 4 ৰ পৰা 6 ৰ পৰা 4 গ'ল 2 আৰু এফালে হ'ব 6 গতিকে কেইবাৰ যাব 9 বাৰ যাব ঠিক আছে 9 4 গুণ 36 6 উকলিব 3 9 2 18 19 20 21 এইটো গতিকে সম্পূৰ্ণৰূপে গ'ল নাই গ'ল গতিকে অপচন সি শুদ্ধ উত্তৰ গতিকে তোমালোকৰ অপচন চিত চোৱা 696 আছে এইটো এহঁতৰ লসাগুৰে বাৰ গৈছে মানে 4 8 6 ৰ মানে গুণিতক হ'ব অৰ্থাৎ এই কেইটাৰেও বাৰ যাব গতিকে এইটো অকণমান তেনেকুৱা জটিল আছিলে কিন্তু বহুত ডাঙৰ সমস্যা নহয় আচলতে সময় লোৱাহে এইটো সমস্যা আচলতে সময়টো বেছি লাগিব এইটো কৰিবলৈ যাওঁতে গতিকে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিব লাগিব ফটককৈ উলিয়াবলৈ ঠিক আছে চ' নেক্সট চোৱা নেক্সটত কি আছে কোনটো বৃহত্তম সংখ্যাৰে 270 আৰু 426ক হৰণ কৰিলে প্ৰত্যেক বাৰতেই ভাগশেষ হিচাপে 6 থাকে অৰ্থাৎ আমি কি কৰিব লাগিব চোৱা বৃহত্তম সংখ্যাৰ কথা কৈছে আমি গসাও উলিয়াম কিন্তু তোমালোকৰ ইয়াত গুৰুত্ব দিবলগীয়া কথাটো হ'ল কি মানে যেতিয়া তুমি বৃহত্তম সংখ্যাৰে হৰণ কৰিবা তেতিয়া হলে ভাগশেষ 6 থাকে বোলে সেইকাৰণে 6টো আমি মাইনাস কৰি দিম ঠিক আছে 6টো মাইনাস কৰি দিম যেহেতু ভাগশেষ থাকে
যদি মাইনাছ কৰি পেলাওঁ তেতিয়াতো ভাগশেষ নাথাকে, তেতিয়া আমি 6টো 2টাৰ পৰা মাইনাছ কৰি পেলাই গসা উলিয়াম। অ'কে, চ' সংখ্যা এটা কি হয় 270 আৰু 426, কিন্তু মানে সংখ্যাটোৰে হৰণ কৰিলে হেনো 6 ভাগশেষ থাকে, সেইকাৰণে আমি বিয়োগ কৰি দিওঁ 264 এইফালে 6 420। গতিকে এই দুটাৰ এতিয়া গসা উলিয়াম। গসা উলিয়াবৰ কাৰণে তোমালোকে সদায় সৰুটোৰে ডাঙৰটোক হৰণ কৰিবা। কেনেকৈ কৰিবা চোৱা, ভালকৈ মন দি চোৱা। 264 আৰু এইফালে হ'ল 420, এনেকৈ কৰিবা। এবাৰ যাব 264 হ'ল, বিয়োগ কৰা, তাৰপিছত এইফালে 0 আছে 10 বুলি ভাবা, 10ৰ 4 গ'ল 6, এইফালে 2 আছিলে, এইফালে ধাৰ গ'ল 1 থাকিলে, এইফালে 11 হ'ল, 11ৰ পৰা 6 গ'ল 5, এইফালে 3, 3ৰ পৰা 2 গ'ল 1, 156। এতিয়া তুমি কি কৰিব লাগিব, এই 156ৰে 264ক হৰণ কৰিব লাগিব উল্টাকৈ। অ'কে, 264 এবাৰ দিয়া 156 কিমান থাকিলে, এইফালে 4ৰ পৰা 6 নাযায়, এইফালে ধাৰ কৰা 14 হ'ল, 8 আহিলে 8, এইফালে 5, 5ৰ 5 হ'ল 0, তাৰপিছত এইফালে আহিলে 2ৰ 1 গ'ল 1। ঠিক আছে, তেতিয়াহ'লে কি কৰিব লাগিব এতিয়া চোৱা, আমি এই 108ৰে আকৌ 156 কৰিম। ঠিক আছে, ঠিক আছে, গতিকে 108ৰে আমি 156ক এনেকৈ কৰিম। কেইবাৰ যাব, এবাৰেই যাব 108, বিয়োগ কৰা, এইফালে 16 হ'ল, 16ৰ পৰা 8 গ'ল 8, এইফালে 4 48 হ'ল। এতিয়া আমি 48ৰে আকৌ 108ক কৰিম। আমি এনেকৈ 0 নোপোৱালৈকে কৰি যাম। ঠিক আছে, 48 দুবাৰ দিম, দুবাৰ দিলে 96 হ'ব। যদি 96 হয় তেতিয়াহ'লে কি হ'ব, বিয়োগ কৰি দিয়া, 8ৰ পৰা 6 গ'ল 2, 10ৰ পৰা 9 গ'ল 1, 12 গ'ল, আৰু 12ৰে আকৌ 48ক কৰা, 12ৰে যদি 48ক কৰা, 48ক কৰা, 4 12 48, অৰ্থাৎ এতিয়া সম্পূৰ্ণৰূপে 12 গ'ল। গতিকে কি হ'ব 12, অৰ্থাৎ 12ৰে যদি এই 12ৰে যদি তুমি 270ক বাৰ দিয়া তেতিয়াহ'লে ভাগশেষ 6 থাকিব। আকৌ সেই 12ৰে যদি 426ক বাৰ দিয়া তেতিয়াও ভাগশেষ 6 থাকিব। গতিকে উত্তৰ হৈছে 12। গতিকে অপশ্যন এটো আছে। ঠিক আছে, এনেকৈ তোমালোকে কৰিব লাগিব। তোমালোকে ভালদৰে মনোযোগেৰে যদি চোৱা নিশ্চয়কৈ বুজিব পাৰিবা, আৰু যদি বুজিবলৈ কিবা অসুবিধা পোৱা তোমালোকে হোৱাটছএপ গ্ৰুপত জইন কৰি ল'বা, তোমালোকে কুৱেশ্যন কৰিব পাৰিবা। ঠিক আছে, আৰু তোমালোকে ৰিভাইজ কৰি চাব পাৰা। চ' নেক্সট চোৱা, ইয়াত আছে 7.7, 7.07, 7.007 আৰু 77.0077ৰ যোগফল। গতিকে এইটো ইমান জটিল নহয়, আৰু হ'লেও যোগ কেনেকৈ কৰিব লাগে মই দেখুৱাই দিছোঁ। প্ৰথমতে আছে 7.7, জাষ্ট তোমালোকে ইয়াত কি কৰিব লাগে, পইণ্ট কেইটা মিলাই পেলাই পাতি যাব লাগে এনেকৈ। ঠিক আছে, আগত কি আছে পিছত কি আছে সেইটো আগত পিছতেই ৰাখিব লাগিব, দশমিকটো কিন্তু পোনে পোনে ৰাখিব লাগিব। অ'কে, এনেকৈ যোগ কৰি দিয়া। চ' ইয়াত আহিলে এইবিলাকত তোমালোকে ইচ্ছা কৰিলে 0 দিব পাৰা, এনেকৈ 0 দিব পাৰা। যদি নাই দিয়া তেতিয়াও একো আপত্তি নাই, কাৰণ এইফালে যোগ কৰি তুমি 7 পাবা, এইফালে যোগ কৰিলে 7 7 14 পাবা, উকলিব 1, এইফালে 7 উকলাই 1 8 হ'ব। ঠিক আছে, এইফালে 7 আহিলে, এইফালে পইণ্ট আহিলে, আৰু 1 2 3 4, 7 4টা যোগ হ'ব, 7 4 28 হ'ব, উকলিব 2, 7 8 9, 98.7847। অ'কে, ইয়াত চোৱা অপশ্যন কোনটো শুদ্ধ আছে চোৱা, অপশ্যনটো তোমালোকে দেখিবলৈ পাইছা 98.7847, এইটো বিটো 98.7847, অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, তেনেকৈ কৰিবা, এনেকৈ সহজো আহে, তোমালোকে মনোযোগেৰে কামটো কৰিবা। নেক্সট চোৱা, সৰল কৰিলে ইয়াৰ আসন্নমান হ'ব। আসন্নমান বুলি কৈছে, গতিকে আসন্নমান কেনেকৈ কৰিবা চোৱা। আসন্নমান সন্দৰ্ভতো তোমালোকক ভিডিঅ' বনাই থৈছোঁ, তোমালোকে লিংকত গৈ পেলাই চাই ল'ব পাৰিবা। অ'কে, কি কি আছে মই এবাৰ পাতি দিছোঁ চোৱা। 3.003 ইনটু 15 প্লাছ 0.0123 প্লাছ 5.00255, এইটো
চ' ইয়াত কি কৈছে আমাক আসন্ন মানৰ কথা কৈছে গতিকে কি কৰিব লাগে চোৱা আসন্ন মান বুলি কৈছে নহয় এইটো তুমি কেৱল 3 বুলি লিখিব পাৰা কাৰণ 3.003 বহুত সৰু সংখ্যা এইটো তুমি ইগনোৰ কৰি দিয়া অৰ্থাৎ আমি এইটো বাদ দি দিয়া এইটো 3 বুলিয়ে লিখা এইটোৱে ইয়াৰ আসন্ন মান 3 গতিকে পূৰণ দিয়া পূৰণ 15 ওকে যোগ চিন আহিলে আৰু 0.0123 এইটো বহুত সৰু সংখ্যা এইটোকো বাদ দিয়া গতিকে তুমি 0 লিখিব পাৰা এইটো তাৰপিছত প্লাছ আহিলে এইটো 5ৰ পিছত কি 0.00255 এইটো বহুত সৰু সংখ্যা সেইকাৰণে এইটোকো বাদ দিয়া 5 লিখিব পাৰা গতিকে কি হ'ব চোৱা ইয়াত 3 15 45 লিখিলোঁ যোগ এফালে 0 যোগ 5 তাৰপিছত 45 আৰু 5 যোগ কৰি কিমান পাবা 50 পাবা এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ ওকে এইটোৱে শুদ্ধ উত্তৰ চোৱা অপশ্যন চিত আছে 50টো এনেকৈ কৰিব লাগে আসন্ন মান বুলি ক'লে তেনেকৈ একেবাৰে ওচৰৰ মানটো ঠিক আছে কিছুমান বাদ দি দিব লাগে বা কিছুমান আমি ধৰিব লাগিব 9.99 বুলি ক'লে আমি 10 লিখিব পাৰোঁ যেনে 9.999 ওকে এইটো আমি 10 লিখিব পাৰোঁ কাৰণ 9.9 পিছত 999 আহিলে আৰু কিবা এটা পইণ্টত মানে কমি আছে গতিকে এইটো 10 লিখিব পাৰোঁ এনেকুৱা কথা বা 10 পইণ্ট বোলে 0029 বোলে এইটো আমি কি লিখিব পাৰোঁ কেৱল 10 লিখিব পাৰোঁ এইটো আমি নধৰিলেও হ'ব ওকে এইটো হৈছে আসন্ন মান আসন্ন মানৰ সন্দৰ্ভত যদি ভালকৈ জানিব বিচাৰা তোমালোকে আগৰ ভিডিঅ'বোৰ চাই ল'বা ওকে নেক্সট চোৱা